आकाशरेन सनाम येले को तीन इन बढ़ाई चे पिया इन है कना आसाम रे बिस्ना दिले जपोबड़ी नोआ मंगरी उरांग किलर टंडी रे आर नोंडे तो नोय तीन नोंडे होय कना अधिकार दिवस आदिवासी अधिकार दिवस को पालन कना एनते चलावेन 2007 सन रे 24 नवंबर हिले आदिवासी को हक अधिकार नाम लगी से स्टेटस रे समिल को लगी से सरकार थायना तो सरकार होते रे गुवाहाटी बेलतला रे आंदोलन लगी को चलावना से ओना अधिकार नामो खातिर ते आसावा ऑल आसाम स्टूडेंट यूनियन वा होते और उन जुके रे जस्टिस लकड़ा तहना जैसे मी तहना राफेल कुजूर तकवा नेतृत्व ते से उनको आयुर ते बेलतला रे ओंडे धरना तहना मीटिंग तहना और उना ऑक्टे रे उन ऑक्टे रे गुंडा होते आसाम रे गुंडा होते गुवाहाटी रे बेलतला रे लक्ष्मी ओरांग दो बड़ी व्यवहार अचुलेना और अडी ढेर हर को जखम लेना और गज हको गजना मेनखान गज रे रिपोर्ट दो तीन बांग नाम कना सरकारी रिपोर्ट लेकाते मात्र मिद हड़े गज कना मेनखान तीन नोंडे ओना रिया गे तीन नोंडे दो नोआ जपोबड़ी बिस्ना जिले रे नोआ जपोबड़ी ठाई रे तीन नोंडे अधिकार दिवस नोंडे को पालन कना और मी घड़ी तायम खाइ गे नोंडे जहाय जे सरकार तहन तुलु और अधिकार खोजो लगी जहां लक्ष्मी ओरांग तको को चलाव लेन तीन उनको उनी लक्ष्मी ओरांग दो तीन ओना इये तगी आसाम रन आदिवासी को आइकन मेनते को मेताय कना चेदा जे आदिवासी हक अधिकार नाम लगी आसाम रन आदिवासी को हक अधिकार नाम लगी 2007 सन रे 24 नवंबर हिले रे ओंडे को चलाव लेना और उनी दो बड़ी हड़ होते अडी आटे माने अपमान अचुलेना और तीन ओनाते लक्ष्मी ओरांग दो तीन आसाम सरकार से भारत सरकार से खन ओका लेकान सुविधा हो बाय नाम कदा उनिया ओड़ा हर तीन अडी बपुड़ी गे मेना और तीन दो एन रहो उनिया कुरुमुटु तिगे आदिवासी आइकन लक्ष्मी ओरांग सावते आसास दल संगठन को गड़ो सहते तीन नोडे नोडे आयमा ढेर हर को जाराव कना नोडे आयमा ढेर हर को जाराव कना और तीन मी घड़ी तायम खान गे नोडे नवा श्रद्धांजलि से नुकु उइहर ये को मनावा तीन नवा सार हन आयमा ढेर हर को जाराव कना और नोडे हो लक्ष्मी ओरांग मनाया मी घड़ी तायम खान गे नोडे श्रद्धांजलि फास्ट रे तीन लक्ष्मी ओरांग नोडे मेनाया माने नुई ठे खन थोड़ा गान खबर कोन हतावा হয় আজিৰ দিনত আপুনি যে প্ৰত্যেক বছৰে আজি 14 বছৰ হৈ গ'ল আপুনি ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতি আছে কি ক'ব আজিৰ দিনটো আপোনাক কেনে অনুভৱ হয় আজিৰ দিনটো আমি মানে অধিকাৰ দিৱস হিচাপে পালন কৰি আহিছো আৰু 2007 চনৰ যিটো বেলতলা কাণ্ডৰ যিটো ঘটনা ঘটিছিল আমি মানে নিজৰ অধিকাৰ বিচাৰি গৈছিলো আৰু সেই অধিকাৰ আজিলৈকে আমি মানে চৰকাৰে আমাক সম্পূৰ্ণ কৰিব পৰা নাই সেইকাৰণে আমি আজি মানে গোটেই অল অসমত আমি আজিৰ দিনটো আজি 24 নৱেম্বৰ দিনটো আমি মানে অধিকাৰ দিৱস হিচাপে আমি পালন কৰি আহিছো আৰু আমি কৰি যাম আগন্তুক দিনতো আৰু এটো আমি জপবাৰী মাংৰি উৰাং মেম খেলপথাৰত আমি এটো প্ৰত্যেক বছৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি পাতো আৰু এটোৱে ক'ব বিচাৰো চৰকাৰক যে চৰকাৰে আজি লক্ষী উৰাঙৰ যিটো ন্যায় সেই ন্যায় আজিলৈকে চৰকাৰে মানে দিব পৰা নাই মানে লাজ লগা কথা ক'ব গ'লে যেহেতু আজি বেলেগ ঘটনাবিলাকত চৰকাৰে মানে গুৰুত্বপূৰ্ণ দি মানে সিহঁতে কামখিনি মানে সম্পূৰ্ণ কৰে যে মানে দুখী শাস্তি দিব লাগে বুলি কিন্তু লক্ষী উৰাঙৰ যিটো ঘটনা লৈ পলাই চৰকাৰে আজিলৈকেও মানে যি দুখী আজিলৈকে শাস্তি পোৱা নাই এটো চৰকাৰে মানে লাজ লাগিব লাগিছিলে তেতিয়া सरकार बेलेग আছিল এতিয়া পৰিৱৰ্তনকামী सरकार আহিল আপোনাৰ কিবা পৰিৱৰ্তন হৈছে বা আপুনি কি অনুভৱ কৰিছে মই এটো মানে অনুভৱ কি কৰিম অনুভৱটো মানে এনেকুৱা লাগিছে আগত মানে যিখিনি কংগ্ৰেছ চৰকাৰে কৰি গৈছে তো বিজেপি চৰকাৰো মানে কোনটো মানে ভাল বেটি বাঁচাও বেটি পঢ়াও বুলি হে কৈছিলে কিন্তু বেটিৰ ওপৰত কিমান অত্যাচাৰ চলি আছে এতিয়া চৰকাৰে মানে নাৰীৰ প্ৰতি মানে কোনো ধৰণৰ মানে তেনেকুৱা পদক্ষেপ লোৱা নাই যে সুৰক্ষা দিয়া নাই আৰু মই কেনেকৈ কম যে মানে লক্ষী উৰাঙক যে মানে যিটো ন্যায় দিব বুলি মইতো এতিয়া মানে বিশ্বাস মানে কৰাটো টানে হৈ গৈছে যেহেতু বিজেপি চৰকাৰ অহাৰ লগে লগে মই ভাবিছিলোঁ যিটো ন্যায় এছটি কৰণ আমি যিটো জনজাতিকৰণৰ কাৰণে গৈছিলোঁ আৰু মই ভাবিছোঁ এছটি যদি চৰকাৰে দিয়ে তেতিয়া নিশ্চয় মোৰ ন্যায়টো যিটো মানে বেলতলাত মোৰ নিৰ্যাতিত হ'বলগীয়া হৈছিল সেই নিৰ্যাতিত হ'বলগীয়াটো মানে সম্পূৰ্ণ মানে মই ন্যায় পালোঁ বুলি মই মানে ভাবি ল'লোঁ হয় কিন্তু চৰকাৰে হেমন্ত বিশ্ব শৰ্মাই কৈছিল যে মানে আমাৰ হেৰি বিজেপি চৰকাৰ যদি আহে তেতিয়া আমি মানে 3 মাহৰ ভিতৰতে দিম কিন্তু এতিয়া আপোনাৰ
5 বছৰ পাৰ হৈ পেলাই মানে শেষে হ'ল তেখেতৰ মানে নেক্সট আকৌ কাৰ্যকাল আহিবই ধৰিছে কিন্তু মানে এছটিটো বাদে কৰক না মানে নাৰীৰ প্ৰতি সুৰক্ষাটোও মানে দিব পৰা নাই এতিয়া নাৰী এনেকুৱা হৈছে মানে আপোনাৰ আমাৰ বেছি দিন মানে অলপ দিনৰ আগতে আমি যিটো বাক্সা ডিষ্ট্ৰিক্টত যিটো আমাৰ আদিবাসী ছোৱালী এজনীক মানে বলৎকাৰ কৰি এনেকুৱা মাৰিছে আৰক্ষী বিষয়া যিটো তেজপুৰত আমাৰ যিজনী ছোৱালী আমাৰ ভনী এই ভনীজনীক মানে আৰক্ষী বিষয়া ঘৰতে মানে যিটো ধৰণৰ মানে তেখেতক মানে কৰিছিল মানে ক'বলৈ দুখ লগা কথা কিন্তু এজন আৰক্ষী বিষয়া হৈ পেলাই এনেধৰণৰ মানে অত্যাচাৰ কৰিছিল আদিবাসী ছোৱালী মানে ওপৰত এইটো মানে ন্যায়টো এতিয়াও পোৱা নাই আৰু আৰক্ষী বিষয়া হয় বুলিয়ে কি আদিবাসীৰ ওপৰত মানে অত্যাচাৰ কৰি মানে সাৰি যাব পাৰে নেকি আজি যদি আদিবাসী জগা যদি অন্য কাষ্টৰ হোৱাহেঁতেন আজি নিশ্চয় চৰকাৰে তেখেতক গুৰুত্ব দি পেলাই মানে দোষীক শাস্তি দিলে হয় কিন্তু আজি ক'ব বিচাৰোঁ মানে মই এইটোৱে ক'ব বিচাৰোঁ আদিবাসী হওঁ বুলি যে আমাক চৰকাৰে মানে গুৰুত্ব দিয়া নাই হয় চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ওচৰত আপোনাৰ বিশ্বাস আছে না নাই যে আপোনাৰ কিবা এটা হ'ব বা সুৰক্ষিত বা আপুনি কিবা নাই পাব বুলি যিটো মানে সুৰক্ষিত এইটো সুৰক্ষিতটো নায়েই আৰু মানে যিটো বিশ্বাস বুলি কৈছোঁ মানে অলপ দিনৰ আগতে যিটো বাই ইলেকশ্যনৰ আগে আগে ঘোষণা কৰিছিল যে হিমন্ত বিশ্ব শৰ্মাই যে আমি যিটো আদিবাসীসকলৰ যিটো সমস্যা সেই সমস্যাখিনি আমি সমাধান কৰিম বুলি যদি সমস্যাবিলাক সমাধান কৰে তেতিয়া আমি সকলোৱে আমি ভাল পাম বা ময়ো মানে ভাল পাম আৰু যদি এইখিনি যদি ভুৱা মানে প্ৰতিশ্ৰুতি দিছে তেতিয়াতো মানে আমি কেতিয়াও আৰু এইটো আৰু মানে ভাল পোৱা প্ৰশ্নই নাহে আৰু এইটো আমি কেতিয়াও মানি নলওঁ যে আমি আদিবাসীৰ ওপৰত যে মানে তেখেতে ভাল চিন্তা কৰিছে বুলি এইটো মানে বিশ্বাস কৰাটো টান হৈ যাব আৰু লক্ষ্মী ওৰাঙে ᱞᱟᱹᱭ ᱠᱮᱫᱟ ᱡᱮ ᱞᱟᱦᱟ ᱛᱮᱫᱚ ᱵᱤᱡᱮᱯᱤ ᱥᱚᱨᱠᱟᱨ ᱱᱚᱣᱟ ᱟᱥᱟᱢ ᱨᱮ ᱦᱮᱡ ᱞᱮᱱᱠᱷᱟᱱ ᱩᱱᱤ ᱦᱚᱸ ᱵᱤᱥᱣᱟᱥ ᱛᱟᱦᱮᱸ ᱠᱟᱱ ᱛᱟᱭᱟ ᱟᱥᱟ ᱛᱟᱦᱮᱸ ᱠᱟᱱ ᱛᱟᱭᱟ ᱡᱮ ᱯᱚᱨᱤᱵᱚᱨᱛᱚᱱ ᱠᱟᱹᱢᱤ ᱥᱚᱨᱠᱟর ᱠᱚ ᱦᱤᱡᱩᱜ ᱠᱟᱱᱟ ᱟᱥᱟᱢ ᱨᱮ ᱞᱚक्ষ্ᱢী ᱳᱨᱟᱝ ᱦᱚᱸ ᱱᱟᱭᱮ ᱧᱟᱢᱟ ᱢᱮᱱᱠᱷᱟᱱ ᱱᱤᱛᱚᱜ 2016 ᱥᱟᱞ ᱨᱮᱦᱚᱸ ᱵᱤᱡᱮᱯᱤ ᱥᱚᱨᱠᱟᱨᱮ ᱦᱮᱡ ᱞᱮᱱᱟ ᱟᱥᱟᱢ ᱨᱮ ᱤᱱᱟᱹ ᱠᱟᱛᱮ ᱱᱤᱛᱚᱜ ᱟᱨᱦᱚᱸ হিমন্ত বিশ্ব শর্মা ᱟᱵᱚᱣᱟᱜ নেতৃত্ব ᱛᱮ ᱟᱥᱟᱢ ᱨᱮ ᱥᱚᱨᱠᱟর ᱦᱮᱡ ᱠᱟᱱᱟ ᱢᱮᱱᱠᱷᱟᱱ ᱱᱩᱭ ᱵᱤᱥᱣ ᱥᱚᱨᱢᱟ ᱪᱮᱛᱟᱱ ᱨᱮᱦᱚᱸ ᱞᱚक्ষ্ᱢী ᱳᱨᱟᱝ ᱫᱚ ᱵᱤᱥᱣᱟᱥ ᱫᱚ ᱵᱟᱹᱱᱩᱜ ᱛᱟᱭᱟ ᱮᱱᱛᱮ ᱛᱤᱦᱤᱧ आदिवासी को जखन आसाम आदिवासी को जुदी जनजातिकरण से एसटी स्टेटास रे बाको शामिल कोआ तबे लक्ष्मी ओरांग दो नाय बाय नामा से नाय बाग को एमा दिया मेनते उनी दो नवा कथाय मेन केदा Assam Focus।